হেল্ল' গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই আজি আপোনালোকক কেইটামান বস্তু দেখাম বুলি ভাবিছোঁ, যিকেইটা বস্তু মই এতিয়া ব্যৱহাৰ কৰি আছোঁ। প্ৰমোশ্যন নহয় বাৰু, এনেই মই কোম্পানীৰ এটা বস্তু ব্যৱহাৰ কৰি আছোঁ, সেইখিনিকে আপোনালোকক সকলোকে দেখাম আজি। আগৰ মোৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে চাগে মোৰ মুখখনত কিমান পিম্পল আছিল। এতিয়া পিম্পলখিনি বহুত কমিছে, কাৰণ মই ব্যৱহাৰ কৰি আছোঁ এইটো স্কাৰ্ফ আৰু এটা ক্ৰীম ব্যৱহাৰ কৰি আছোঁ, যিটোৱে মোৰ পিম্পলবিলাক বহুত কমাইছে। এইটো হৈছে স্কাৰ্ফ। এইটো সপ্তাহৰ মূৰত এদিন আপোনালোকে ঘঁহিলে প্ৰমাণ পাব মুখখন কিমান ছফ্ট হৈ যায়। আৰু মোৰ মুখৰ গোটেই পিম্পলে অৱস্থা নাইকিয়া হৈ আছিল আৰু ভিডিঅ'বিলাকত প্ৰায় দেখা পোৱা গৈছিলেই, কিন্তু মই ব্যৱহাৰ কৰি থকা প্ৰডাক্টখিনি RCM কোম্পানীৰ হয়। এতিয়া স্কাৰ্ফ আৰু যিটো ক্ৰীম ব্যৱহাৰ কৰি আছোঁ সেইটো মৰিংগা বুলি কয় নামটো, আৰু এইটো হৈছে ক্ৰীমটো। আৰু মই এইবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ, মোৰ মুখৰ পিম্পলবিলাক বহুত আঁতৰিছে। আপোনালোকে যদি এইবিলাক প্ৰডাক্ট ব্যৱহাৰ কৰিব পাৰে মোক কমেণ্ট কৰি জনাব পাৰে। তাৰপিছত যদি আপোনালোকে জইন হ'ব বিচাৰে তেতিয়াও মোক ক'ব পাৰে। মই যদি জইন কৰাই দিওঁ আপোনালোকক, তেতিয়া আপোনালোকে কোনো ধৰণৰ পইচা দিব লগা নহয়। আৰু মই RCMৰে এটা প্ৰডাক্ট এতিয়া বনাবলৈ লৈছোঁ। সেই প্ৰডাক্টটোৰ নাম হৈছে ভেজিটেবল বাইটছ, আৰু এই প্ৰডাক্টটো একদম মাংসৰ নিচিনা দেখি পায়। আপোনালোকে খায়ো ভাল পাব। এইটো পনীৰ নিচিনা হয় বস্তুটো। এইটো কোনো ধৰণৰ মাংস নহয়, কিন্তু এইটো চব্জিৰ পৰা বনোৱা মাংসৰ নিচিনা লগা চয়াবিনৰ নিচিনা বস্তু হয়। আৰু মই ধুনীয়াকৈ সেই ভেজিটেবল বাইটছখিনি কাটি ল'লোঁ। তাৰপিছত কেৰাহী এটা পাতি মই পিঁয়াজখিনি প্ৰথমতে ভাজি লৈছোঁ আৰু নিমখ হালধি পৰিমাণ অনুযায়ী দি দিম। আপোনালোকে যদি বিচাৰে RCMত জইন কৰিব, তেতিয়া আপোনালোকে প্ৰথমতে 2000 টকাৰ বজাৰ কৰি পিনি আপোনালোকে বস্তুখিনি ইউজ কৰিব লাগিব, নহ'লে বা বিকিবও পাৰে বাৰু। তেতিয়া আপোনালোকৰ আইডিটো এক্টিভ হৈ যাব। আপোনালোকে যদি জইন কৰিব বিচাৰে মোক কমেণ্ট কৰি জনাব, বা যিসকলে মোক চিনি পায় তেওঁলোকে মোক লগ কৰিবও পাৰে। তেতিয়া মই নাম্বাৰটো দি দিম মোৰ ভাগৰ ফোন কৰিবৰ কাৰণে। আপোনালোকে এই ভেজিটেবল বাইটছটো খাই চাব কেতিয়াবা, আপোনালোকে বহুত ভাল পাব। যিখিনি মানুহে নিৰামিষ খায়, মাংস খাব নোৱাৰে, কিছুমান মানুহে মাংস ব্যৱহাৰ নকৰে ঘৰত, নিৰামিষে খায়, তেওঁলোকৰ কাৰণে এইখিনি বহুত ভাল বুলিয়ে ক'ব লাগিব। পনীৰৰ নিচিনা একে বস্তুটো, কোনো ধৰণৰ মাংসৰ পৰা বনোৱা বস্তু নহয়, ভেজিটেবলছৰ পৰা বনোৱা এইবিলাক হয়। আৰু সেই বস্তুটো একদম লিভাৰৰ নিচিনা দেখি পাইছে আপোনালোকে কেৰাহীটোত, লিভাৰৰ নিচিনা হৈছে বস্তুটো, পনীৰৰ নিচিনা বুলিও ক'ব পাৰি। ব্লেক পনীৰ ধৰি লওক, যিটো হোৱাইট পনীৰটো গাখীৰৰ পৰা বনায়, এইটো যেনিবা চব্জিৰ পৰা বনায়, তেনেকুৱা ধৰণৰ আৰু দিয়ক বস্তুটো। তাৰপিছত মই ধুনীয়াকৈ এইখিনি ভাজি কৰি ল'ম আৰু অলপ দেৰি ঢাকি পিনি থ'ম। তাৰপিছত সেইখিনি সিজালৈকে মই ঢাকি থৈ দিম এইখিনি। তাৰপিছত মই অলপ গ্ৰেভি টাইপৰ কৰিম বস্তুখিনি, তেতিয়া বেছি ভাল লাগিব খাবলৈ। কাৰণ ফ্ৰাইকৈ খালে ইমান টেষ্টটো পোৱা নাযায়, গ্ৰেভিকৈ যদি কৰোঁ তেতিয়া বহুত টেষ্টটো পোৱা যায়। মই ইয়াত আদা ৰচুন পেষ্ট কৰি দি দিম। ইয়াত কোনো ধৰণৰ আলু মই দিয়া নাই, মই আলুটো দিবলৈ পাহৰিও গ'লোঁ বাৰু। তাৰপিছত মই বিলাহীৰ যিখিনি পেষ্ট আছে মোৰ ওচৰত, সেইখিনি পেষ্টটো মই বিলাহীৰ পেষ্টখিনি দি দিম ধুনীয়াকৈ, আৰু গ্ৰেভি নিচিনা হৈ যাব দেখিবলৈ। আপোনালোকে যদি কেতিয়াবা এই বস্তুটো পায়, একবাৰ হ'লেও খাই চাব কিমান টেষ্ট পায়। আৰু এটা বস্তু পায়, সেইটো হৈছে চয়াবিন। চয়াবিনটো অইন চয়াবিনৰ নিচিনা নহয়, বহুত ভাল খাবলৈ, আৰু বহুত ডাঙৰ ডাঙৰ থাকে চয়াবিনৰ চয়াবিনটো বহুত ডাঙৰ থাকে, আৰু সেইটোও বহুত পৰিমাণে ভাল খাবলৈ, কিন্তু বনাব জানিব লাগিব। যেনেদৰে মই এইটো বনাইছোঁ গ্ৰেভি কৰি, সেই তেনেকৈ বনালে ভাল লাগে খাবলৈ। চব ধৰণে নবনায়, কিছুমানে ইয়াতকৈও বেছি টেষ্টিকৈ বনায়। মই এতিয়া মছলাখিনি ইয়াত দি দিছোঁ, জিৰা আৰু মিট মছলা দি দিছোঁ। বৰ্তমান মোৰ ওচৰত এইকেইটা মছলাই আছে, বেলেগ মছলা নাই।
তাৰপিছত ধুনীয়াকৈ আমাৰ এইখিনি তৈয়াৰ হৈ গ'ল খাব পৰা। আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পালে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সোনকালে লগ পাই আছোঁ। আজিলৈ তেন্তে বাই বাই।